সকলো ভালেই আছে, আমাৰো বৰ্তমান ভালেই বাৰু। বিহু কেনেকুৱা গৈছে বাৰু আপোনালোকৰ জনাবচোন। এতিয়া বনাব লৈছোঁ নিমখীয়া পিঠা, তাৰমানে বিহুতে বনোৱা পিঠা শেষেই হ'ল আৰু এতিয়া বনাব লৈছোঁ। ব'লক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই পিঠা বনাবলৈ আৰম্ভ কৰিছোঁ আৰু। ইয়াতে পিঁয়াজো কাটি দিছোঁ, যদিও বৰা চাউলৰ হয়, এনেকৈ পিঁয়াজ কাটি দিলে মানে অলপমান ভাল লাগে খাবলৈ, এটা বেলেগ টেষ্ট আহে। মই এনেকৈ খাই খুবেই বেছি ভাল পাওঁ। আপোনালোকে খাই যদি জনাবচোন কমেণ্টত, আৰু যিসকলে নাই খোৱা এনেকৈ বনাই খাই চাব, সঁচাকৈ খুবেই বেছি ভাল লাগে। মোৰ আটাইতকৈ প্ৰিয় এনেকৈ। দেহা মানুহ শুই আছে। মই তেতিয়াহ'লে এই শুই থাকোঁতেই জল্দি পিঠাকেইটা বনাই লওঁ, নহ'লে তাই সাৰ পাই গ'লে মোক পিঠা বনাব নিদিব। সেয়া উঠিলে আৰু মোৰ কথা শুনি। এয়া মোৰ পিঠা ৰেডি হৈ গ'ল। হাই এভৰিৱান, আৰু এতিয়া মই যাওঁ বাগানত চাহ দিবলৈ। পাত ছিঙি আছে, এয়া মই চাহ আৰু লৈ লৈছোঁ। বাগানত চাহটো দি থৈ আহোঁগৈ তেনেহ'লে। আৰু এতিয়া চাইকেলেৰে আহি আছোঁ মই। পামগৈ আৰু, ওচৰতে নহয় তাৰমানে বাগানখন অলপ আঁতৰত, সেইকাৰণে চাইকেলেৰে আহিলোঁ। খোজকাঢ়ি আহি থাকিলে দেৰি হ'ব, তাকে বেটিক শুৱাই থৈ আহিছোঁ ঘৰত। বমাক আছে, বমাকে চাহ দিব বাৰু উঠিলে মানে। আচলতে চাহ দিবলৈ আহিবলৈ মানুহেই নাছিল। দেউতা গ'ল স্কুললৈ, মা গ'ল গোলাঘাটলৈ, আৰু মানুহজন নায়েই, সেইকাৰণে মই নিজে আহিব লগা হ'ল। আৰু এই চেগতে আপোনালোককো বাগানখন দেখাব পাৰিম। আৰু এইখনেই হৈছে আমাৰ বাগানখন। আৰু দুখন বাগান ঘৰৰ ওচৰতে আছে, এইখনহে আঁতৰত আছে বাৰু। এয়াই আৰু আমাৰ বাগানখন, আপোনালোককো দেখুৱাওঁ বুলি ভাবিলোঁ আমাৰ বাগানখন। বাগানৰ পৰা আহি পালোহি, তাৰপিছত আৰু এয়া আহি পাই দেখিছোহি এগৰাকীয়ে নিমকি বনাবলৈ ৰেডি কৰি আছে। নিমকি আৰু বনাব জানে আৰু চবেই, দেখুওৱা নাই আৰু কেনেকৈ বনায়। আপোনালোকে আমাক চাওক না। ৰ পাত হেৰি হ'বলৈ হ'লেহে তহঁতক দুইটাকে ক'ব নোৱাৰা হৈ গৈছে মানে দেখি পেলাই। কাৰ ঘৰৰ ল'ৰা ছোৱালীয়ে বাৰু এনেকৈ ডাঙৰ জোতা চেণ্ডেল কাঢ়ি পিন্ধি ফুৰে বাৰু জনাবচোন। এইফালে আমাৰ নিমকিও বনোৱা হৈ গৈছে আৰু। এতিয়া চাহটো খাই লওঁ তেনেহ'লে, আৰু এইখিনিতে ভিডিঅ'টো সামৰোঁ। যদিহে মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক আৰু কমেণ্ট কৰিব। যদিহে আপুনি নতুন ভিউৱাৰ হয় তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব। থেংক ইউ, বাই বাই।